মই কথা পাতিলোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াও ক'লে চবে ক'লে যে তাত এনেকুৱা নহয় য'ত গামোচা মানে অফিচাৰে এইটো লিখাতে ভুল কৰিছে গামোচা আৰণ্যাই পাজৰা য'ত যি জনগোষ্ঠীৰ যিটো আছে সেইটো তাতে ল'বলৈ তেখেতসকলে কথা পাতিছিলে মই 3জনমান কেবিনেট মন্ত্ৰীৰ লগতো কথা পাতিছোঁ কিন্তু অফিচাৰসকলে কি কৰে বহুত সময়ত নেগলিজেঞ্চি কৰে আৰু সেইকাৰণে আজি অসমত এনেকুৱা সমস্যাবিলাক হৈ থাকে সেইকাৰণে মই অনুৰোধ কৰিম যে বিষয়াসকলে ছ'চিয়েলি ক'ৰবাত কিবা এটা প্ৰব্লেম আহিব পাৰে এই কথাবিলাক ভাবিব লাগে কাৰণ অসম বুলি কোৱাৰ লগে লগে ইয়াত বিভিন্ন আমাৰ যিটো আছে ইথনিক কমিউনিটি বিভিন্ন ভাষা ভাষী আমাৰ জনজাতীয় জনগোষ্ঠীয় বহুত মানে আজি গ্ৰুপছ আছে সেই সকলৰ যিটো ভাষা সংস্কৃতি সেই সকলৰ যিটো পৰিচয় অস্তিত্ব এই কথাবিলাক আজি সকলোৱে চিন্তা কৰাটো ভাল আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছে তেনেকুৱা সময়ত যদি কোনোবা বিষয়াই কিবা এটা ভুল কৰে সেইটো সঁচাকৈ ৰাইজে দুখ পায় তো সেইকাৰণে মুখ্যমন্ত্ৰীৰ যিটো হৃদয় মুখ্যমন্ত্ৰীৰ যিটো চিন্তাধাৰা এইটো মানে আমাৰ অফিচাৰসকলে যাতে এইটো বুজিবলৈ চেষ্টা কৰে মই তেখেতসকলক আহ্বান কৰিছোঁ কেন্দ্ৰীয় মন্ত্ৰী